মোৰ প্ৰতিক্ৰিয়াটো হ'ল যে প্ৰথমতে মোৰ যিটো পৰিশ্ৰম আমাৰ দলৰ কৰ্মীবিলাকৰ পৰিশ্ৰম আৰু ৰাইজৰ আশীৰ্বাদ ইয়াৰ কাৰণে মই আজি এই ফিফ্থ ৰাউণ্ড যিটো হ'ল তাত 3000+ মই এতিয়া লিড কৰি আছোঁ। ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আমাৰ ৰাইজক, ভোটাৰসকলক আৰু আমাৰ কৰ্মীবিলাকক। এইবাৰ আমি চৰকাৰটো গঠন কৰিমেই। আমি মেজৰিটি লৈ আমি চৰকাৰ গঠন কৰাৰ পিছত আমি ৰাইজক যি আমি প্ৰতিশ্ৰুতি দি আহিলোঁ বা মেনিফেষ্টত আমি যিবিলাক আমি দিছোঁ সেইটো আমি কৰি দেখুৱাম আৰু আমি ভৱিষ্যত আমি 10-15 বছৰ আমি যে শাসন কৰি যাম ইয়াৰ কাৰণে আমি কাম কৰিম।